নমস্কাৰ ৰাইজ সকলোকে শুভসন্ধিয়া জনালো। এয়া কালিৰ ভিডিঅ' দে, আজিহে এডিট কৰিছোঁ। আমি গৈ আছোঁ ঘৰলৈ বুলি। এয়া ভিন্দো তাৰপৰা ভাইটি, তাৰপৰা আৰু এজন দাদা আমাৰ তিনিচুকীয়ালৈ আহিছিলে কিবা কামত। তাৰপৰা তেওঁলোকে ক'লে ব'ল মানে আমাৰ লগতে বৈ যাওঁগৈ বুলি ক'লে। আমিও একেবাৰে জোচতে ওলাই গ'লোঁ নহয় ঘৰলৈ বুলি। আৰু ঘৰলৈ গৈছোঁ হয়, কিন্তু ঘৰত কিন্তু কাকো জনোৱা নাই যে আমি গৈ আছোঁ বুলি। এয়া গৈ থাকোঁতে কিছুমান দৃশ্য কেমেৰা কৰি তুলিলোঁ আৰু আপোনালোককো দেখালোঁ। এয়া মই, ছোৱালী, হাজবেণ্ড, সেইপিনে দাদাজন পূৰা শুই গৈছে আৰু তাৰপৰা ভিন্দো এইপিনে ভাইটিটোৱে গাড়ী চলাই গৈ আছে। আৰু এই দলংখন দেখিছেনে, ইমান মোৰ ধুনীয়া লাগিছে, সেইবাবে ময়ো অকণমান ভিডিঅ' কৰি ল'লোঁ। এয়া আমি গৈ আছোঁ গন্তব্যস্থানলৈ। আমি এতিয়া প্ৰথমে তিতাবৰত সোমাম দেই। তিতাবৰত আমাৰ বাহেঁত থাকে, ভিন্দোহেঁত থাকে। তিতাবৰত সোমাম আৰু তাৰপৰাহে ঘৰ পামগৈ। এতিয়া আৰু ধুনীয়াকৈ চৌপাশৰ পৰিৱেশৰ আমেজ লৈ মুকলি আকাশখনৰ আমেজ লৈ আমি গৈ আছোঁ। ঘপককৈ সিদ্ধান্ত কৰা হ'ল মানে যাম বুলিতো ভবা নাছিলোঁ। ঠাণ্ডা দিনত ঘৰলৈ আহিম বুলি ভাবিছিলোঁ আৰু খালি আহি গ'লোঁ আৰু। কেতিয়াবা এনেকুৱা আহিও ভাল লাগে নহয় জানো। এয়া দেখিছেনে, এই ৰাস্তাটো এৰোপ্লেন ৰখাব পৰাকৈ সুবিধা কৰি দিছে আৰু এৰোপ্লেন পৰিব পৰাকৈ সুবিধা কৰি বনাইছে এই ৰাস্তাটো। সেইবাবে আপোনালোককো দেখাই দিলোঁ আৰু এইটো। আৰু এতিয়া আমি গৈ আছোঁ। মই ইমান জেগাবোৰ নাজানো দেই, নামবোৰ ইমানটো ভিডিঅ' কৰিছোঁ আৰু খালি এইডোখৰ আমুক কয়, সেইডোখৰত আমুক কয়, ইমানকৈ নাজানো বাৰু। এতিয়া আমি গৈ আছোঁ। এয়া দেখিছেনে, আকাশখন ডাৱৰে একেবাৰে গোমা কৰি আনিছিলে। তাৰ মাজতে পোহৰৰ ৰেঙনি পৰিছিলে। ইমান ধুনীয়া লাগিছে আকাশখন। ভিডিঅ' নকৰি নোৱাৰিলোঁ, আপোনালোককো দেখাই দিলোঁ আকাশখনৰ সৌন্দৰ্যতাখিনি। ইমান ধুনীয়া লাগিছে। তাৰপৰা এইপিনে আমি যোৰহাট পালোহি দেই। যোৰহাটৰ এখন হ'ল দলং। আমি গৈ আছোঁ ওপৰে। তাৰপৰা ফাইনেলি আমি পাই গ'লোহি তিতাবৰ বাহেঁত য'ত থাকে আৰু ৰুমত। বাহেঁতৰ ৰুমত পাই গ'লোহি। এইপিনে ভাগিনজনীয়ে আমাৰ ছোৱালীজনীক লৈ আছে আৰু পুতলাটো দেখাইছে সেনেকৈ আৰু। তাৰপৰা এইপিনে সৰুজনী ভাগিন। তাৰপৰা আমি তিনিটাই আৰু পূৰা কথা পাতি আছোঁ আৰু এইপিনে ভিডিঅ' অকণমানো কৰি ল'লোঁ। সেয়া পিহু, তাৰপৰা সেয়া হাজবেণ্ড, ছোৱালী, এনেকৈ অকণমান ভিডিঅ' কৰি ল'লোঁ। তাৰপৰা এইপিনে বান্দৰটো দেখিছেনে, বাহঁতৰ ছাইডতে খুব বান্দৰ। এই বান্দৰটোৱে কেনেকৈ জঁপিয়াই আহিছে। তাৰপৰা এইপিনে আকৌ আমাৰ ভণ্টি পায়েল। এইপিনে আকৌ জোৱাইটোৱে ভিডিঅ' কল কৰি চালে আৰু ময়ো অকণমান উঠাই দিলোঁ। এইপিনে ছোৱালীক লৈ আছে বাইদেউগৰাকীয়ে, এয়া ভণ্টিৰ লগৰ আৰু। এইপিনে আকৌ পুবালি বা। আমি এতিয়া চাহ খাই আছোঁ, চাহ খাই শেষে হ'ল দেই, তাৰপিছতহে দেখাইছোঁ। তাৰপৰা এইটো আমি আহি গ'লোঁ এতিয়া ভণ্টিহঁতৰ ঘৰলৈ। পায়েলহঁতৰ ৰুমলৈ আহি গ'লোঁ, এপাক সোমাই গ'লোঁ আৰু দুইজনী ঘৰতে এপাক। এয়া আমি তাৰপৰা আহি পাই গ'লোঁ ষ্টেচন, তিতাবৰ ষ্টেচন। তিতাবৰলৈকে বাইদেউহঁত ভিন্দোহঁতৰ গাড়ীত আহিলোঁ। তাৰপৰা এই তিতাবৰৰ পৰা আজি ঘৰলৈ বুলি ৰঙিয়াখনতে গুচি আহিলোঁ। ভিন্দক ক'লোঁ নালাগে থওক, আমি ৰঙিয়াখনতে যামগৈ আৰু এনেই ইমান দূৰ গৈ পিনে আকৌ ঘূৰি আহিব নালাগে, সুবিধা যিহেতু আছেই, সেইবাবে আমি ট্ৰেইনতে যাওঁগৈ। তেহেঁতৰ ঘৰৰ পৰা ষ্টেচনলৈ মাত্ৰ 5 মিনিট বাট। এয়া গাড়ী দেখিছেনে, আমাৰ ছোৱালীয়ে যে কিমান ফূৰ্তি পাইছে গাড়ী দেখি। কি যে দেখিছে, এডোখৰ চাৰিচুকীয়াত আহিলে, তাৰপৰা এডোখৰ এতিয়া একেবাৰে ট্ৰেইনত আহি আছে। ট্ৰেইনত যে কিমান ভাল পাইছে, সেউজীয়াবোৰ চাই আছে ধুনীয়াকৈ। এয়া সেউজীয়া আমেজ লৈ আমিও গৈ আছোঁ। তাৰপৰা এইপিনে আমি পাই গ'লোঁ ফৰকাটিং জংচন, ফৰকাটিং। তাৰপৰা এয়া আমাৰ ছোৱালী বাপেকৰ লগত ধেমালি কৰি আছে। তাৰপৰা তাতে মই খাই ল'লোঁ মাজা, মেংগ'ৰ জুচ এটা খাই ল'লোঁ। তাৰপৰা বোলে দেউতাকে বোলে ৰ'বা তোমাক বোলে বাহিৰৰ পৰা ভিডিঅ' এটা কৰি দিওঁ বোলে, বৰ ধুনীয়া লাগিছে বোলে, ক্লিয়াৰিটি আহিছে বোলে ভিডিঅ'টো। সেইবাবে মই আৰু ছোৱালীৰ লগত অকণমান আৰু ধেমালি কৰি দিলোঁ আৰু স্মৃতি হিচাপেও থাকি যাব ছোৱালীৰ প্ৰথম জাৰ্ণি, দীঘলীয়া জাৰ্ণি। তাৰপৰা এয়া ফৰকাটিঙতে যেনিবা আমি আছোঁ। তাৰপৰা এইপিনে দেখিছিলে ট্ৰেইনখন ৰখাইছিলে। খেতিয়কে পূৰা লাগি গ'ল আৰু নিজৰ কামত। ইমান ধুনীয়া লাগিছে বোকা গোন্ধটো। তাৰপৰা এয়া আমি ফাইনেলি পাই গ'লোঁ সৰু পথাৰ ষ্টেচনতে ৰখে। আমাৰ নাওজনত নৰখে ৰঙিয়াখন, সেইবাবে সৰু পথাৰতে নামিবলগীয়া হয়। সৰু পথাৰৰ পৰা আৰু গাড়ী লৈ আহিবলগীয়া হয়।
তাৰ পৰা আমি গৈ আছোঁ আৰু মেজিক ষ্টেণ্ডলৈ তাৰপৰা মেজিকত মানুহ ফুল হৈ গ'ল আকৌ নেক্সটখনত মানে বহুত টাইম লাগিবৰ কাৰণে আমি অটো এখনতে গুচি আহিলোঁ একেই হয় আৰু ঘৰলৈকে মানে অটো এখনতে গুচি আহিলোঁ আৰু এয়া আমাৰ ৰাস্তাটো কিন্তু সৰু পথাৰৰ পৰা নাওজন অহা ৰাস্তাটো বহুত ধুনীয়া কৰিলে দেই তাৰপৰা এইডোখৰ আমাৰ গাঁৱৰ মানে অকণমান ভিতৰলৈ অহা ৰাস্তা তাৰপৰা আমি ঘৰ পাই গ'লোহি এয়া পাই গ'লোঁ আৰু তাৰপৰা ভিতৰলৈকে গৈছোঁ ডাইৰেক্ট আৰু ভিতৰত শুই আছে আমাৰ মা পূৰা আচৰিত হৈ গ'ল আমাক দেখি আৰু ঘপককৈ উঠি লৈছে আৰু দেই যেনেকৈ তেনেকৈ আছে সেনেকৈ উঠাই দিলোঁ একো নাই বাৰু তাৰপৰা এইপিনে আমাৰ ছোৱালী আহি আৰু বিচনাত খেলিব লাগি গ'ল একেবাৰে কেনেকুৱা খেলিছে আঁঠু ল'ব পাৰিছে যে এনেকৈ পূৰা খেলি আছে আৰু তাৰপৰা আমাৰ ঘৰৰ পদূলিমুখৰ পদূলিমুখতে ধুনীয়া কলে ঢুকি লাগি আছে ইমান ধুনীয়া লাগিছে পিনে বতাহ মাৰি আছে পদূলিমুখটো আমাৰ কেনেকুৱা লাগিছে বাৰু আমাৰ পদূলিমুখটো বহুত দিনৰ মূৰত পদূলিমুখটো দেখিছোঁ 1.5 বছৰৰ মূৰত আৰু এয়া কলো লাগি আছে এতিয়া ছোৱালীয়ে খাব পাৰিব আৰু কল তাৰপৰা এয়া মামাক আহি গ'লে নন্দু মামাকে মানে লৈ আৰু এইপিনে পূজা মাহীয়েক আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই ধন্যবাদ।